खुलुमबाय इनसाइडनि बर'आव नोंथांमोनखौ बरायबाय बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ गामियारिफोरजों थोंजों सावरायलायनायनि मोनसे हाबाफारि जागायजेनदों। थांनाय 14 डिसेम्बर मंगलबारखालि प्रमद बर' दैदेननाय बिटिआर सरकारा 1 बोसोर आबुं जाबाय। बेजों लोगोसे 15 डिसेम्बर खालारखालि बिटिसि सेक्रेटारियेटआव बिटिआरनि साफ्रोमबो मावफुं सोद्रोमा आरो एमसिएलएफोरखौ लानानै मोनसे गोनांथार सावरायलायो। बेबादिनो दिनैनिफ्राय प्रमद बर'नि दैदेननायजों बिटिआरनि गामियारिफोरजों थोंजों सावरायलायनाय हाबाफारिखौ क'क्राझार जिल्लानि हरिनागुरि गामिनिफ्राय जागायजेनदों। मख'नो गोनांदि दिनै हरिनागुरि गामियाव प्रमद बर'जों लोगोसे बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारी आरो मावफुं सोद्रोमा एमसिएलएफोरा हालामनि गावबुरा आरो रायजो राजाफोरजों जेंनाफोरनि सोमोन्दै थोंजोङै सावरायलायनाय हाबाफारि लायो। गुबुन फारसेथिं बे हाबाफारिनि गेजेरजों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। এটা আমার কমিটমেন্ট আছিলে কি সকলো সমষ্টিতে জনতা দরবার করা হব। এতিয়া জনতা দরবার করার আগতে আমি ভিলেজ এসেম্বলি ইয়াত পাতিছোঁ আৰু গাঁৱৰ যেটো গাঁৱৰ ৰাইজৰ লগত আলোচনা কৰা যেটো এইটো এসেম্বলি ইয়াত সরকার আৰু ৰাইজৰ লগত এটা মধুৰ সম্পৰ্ক গঢ়ি উঠিব। বহুত সময়ত সরকাৰৰ বহুত ভুল ধাৰণা থাকে কি পাব্লিকে বহুত কথা নাজানে, বহুত কথা তেখেতসকলে কোঅপাৰেট নকৰে আৰু বহুত সময়ত পাব্লিকৰো এইটো ধাৰণা থাকে কি সরকাৰে বহুত কথা নাজানে, সরকাৰে আমাৰ নহয়। তো সরকাৰটো পাব্লিকৰ কাৰণে হয়। ভাৰতৰ গণতান্ত্ৰিক সিস্টেমত যোৱা ৭৫ বছৰত ৰাইজে প্ৰত্যেকটো 5 বছৰৰ মূৰে মূৰে ইলেকশ্যনত ভোট দিছে আৰু চৰকাৰ বনাইছে। তাৰ পিছত চৰকাৰ আৰু ৰাইজৰ মাজত যেটো গেপ হৈ যায়, এই গেপৰ কাৰণে আমাৰ উন্নয়ন প্ৰক্ৰিয়াত যথেষ্ট ক্ষতি হয় আৰু ইয়াৰ মাজত মধ্যভোগীসকলে চৰকাৰ আৰু পাব্লিকৰ মাজত যিসকল থাকে সেইসকলেহে ভোগ কৰে, সেইসকলেহে এনজয় কৰে। তো সেইকাৰণে চৰকাৰখন ডাইৰেক্ট পাব্লিকৰ ওচৰত লৈ যাবৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে। আজি আপোনালোকে শুনিবলৈ পাইছে এই হৰিণাগুৰি অঞ্চলত মহিলাসকলে ঠেলা চলাই খায়। ইয়াত পানী খাবলৈ বহুত অসুবিধা হৈ আছে, ইয়াত বানপানী হয়, ইয়াত ৰাস্তা ঘাট নাই, ইয়াত স্কুলবিলাকত যথেষ্ট সমস্যা আছে। এই কথাবিলাক যদি আমি নিজে আহি পেলাই যদি গাঁৱত এনেকুৱা ৰাইজৰ লগত ভাৱ বিনিময় নকৰোঁ, এইটো কেতিয়াও এই কথাবিলাক মানে নাজানিব। আৰু সেইকাৰণে আজি ডেভেলপমেণ্ট ইণ্ডেক্সটো চালে যিটো SDG এটা ইণ্ডেক্স ওলাইছে, তাত আমাৰ অঞ্চলবিলাক বহুত ক্ষেত্ৰত পিছ পৰি আছে। তো যোৱা 17 বছৰত যিখন চৰকাৰ আছিলে এই চৰকাৰক ৰাইজে তেনেকুৱা পোৱা নাছিলে আৰু এতিয়া আজি আপোনালোকে দেখিছে সকলো EM ইয়াত আহিছে, অফিচাৰসকলক লৈ আহিছোঁ আৰু অফিচাৰসকলে এতিয়া ডাইৰেক্ট কথাখিনি জনাৰ পিছত EM সকলে ডাইৰেক্ট কথাখিনি জনাৰ পিছত এতিয়া নিজে নিজে তেখেতসকলে পদক্ষেপটো ল'ব লাগিব। এটা কোম্পানীৰ লগত আলোচনা কৰি থকা হৈছে যিটো শিশুসকলৰ খাদ্য ইয়াত এই মানে আমাৰ যেটো খিমলো আলু বুলি কয় টেপিঅকা সেইটো ইউজ কৰিব পাৰে। তো সেইকাৰণে তেখেতসকলৰ লগত অতি শীঘ্ৰে এটা ইণ্ডাষ্ট্ৰি গঢ়ি তোলা হ'ব। ইয়াৰ বাহিৰে আজি বিভিন্ন ফিডবিলাকত সেইটো ইউজ কৰিব পাৰে। তো সেইটো আমি চিন্তা কৰা হৈছে। আমাৰ অঞ্চলত বহুতখিনি আপোনাৰ এগ্ৰ বেস্ড প্ৰডাক্টবিলাক হয়, সেইটো আমি কৰিব পাৰোঁ। এই অঞ্চলত আনাৰস হ'ব, এই অঞ্চলত বাঁহৰ খেতি হ'ব, এই অঞ্চলত আপুনি টাৰ্মাৰিক যেটো আছে হালদিৰ খেতি হয়, আদাৰ খেতি হয়, এই অঞ্চলত গাহৰি পালন কৰিব পাৰে, মুৰ্গী পালন কৰিব পাৰে, মহিলাসকলে হেণ্ডলুম কৰিব পাৰে, সব সুবিধাই ইয়াতে আছে। কিন্তু চৰকাৰী আঁচনিবিলাক যথা সময়ত আহি নোপোৱাৰ কাৰণে, ঢুকি নোপোৱাৰ কাৰণে আজি এই অঞ্চলবিলাক তেনেকুৱা পিছ পৰি আছে। গতিকে ইয়াৰ নেচাৰেল যেটো আমাৰ প্ৰডাক্ট হয় সেইখিনি সম্পূৰ্ণ গুৰুত্ব দিয়া হ'ব আৰু ইয়াৰ লগতে অৰ্থনীতি উন্নয়নৰ কাৰণে আৰু এমপ্লয়মেণ্টৰ কাৰণে এই গ্ৰাম্য অঞ্চলবিলাকত কিছুমান সুবিধা আমি ওলাবলৈ গৈ আছোঁ। সেই সুবিধাটো ডাইৰেক্টলি ৰাইজে লাভান্বিত হ'ব। এই পুঁজিবিলাক আঁচনিৰ অভাৱত বা আঁচনি তৈয়াৰ নকৰাৰ কাৰণে এই পুঁজিবিলাকক কেতিয়াবা আননেচেচাৰী কিছুমান স্কিমত মিছ ইউজ কৰা হয়। তো সেইকাৰণে ৰাইজৰ ইমান নিড আছে, ৰাইজৰ ইমান সমস্যা আছে, এই সমস্যাবিলাক আজি সমাধান কৰাৰ কাৰণে এই পুঁজিবিলাক যদি ইয়াত প্ৰদান কৰা হয় যথেষ্ট উন্নয়ন হ'ব। ইয়াত মহিলাসকলে কৈছে যে আমি যি কাম কৰিবলৈ দিয়ে সেইটোকে কৰিবলৈ ৰাজি আছোঁ। কিন্তু আজি চৰকাৰৰ তৰফৰ পৰা ৰজাঘৰীয়াৰ পৰা যদি কোনো অফিচাৰ, কোনো বিষয়া আহি যদি ৰাইজৰ লগত ভাৱ বিনিময় কৰি আপোনালোকে কি কৰিব বিচাৰিছে ৰাইজক যদি সহায় নকৰে, তেতিয়াহ'লে আমাৰ ৰুৰেল অঞ্চলটো সদায় গৰীবৰ পৰা গৰীব হৈ যাব আৰু টাউন অঞ্চলত মানুহবিলাকে ধনী হৈ যাব। এই ব্যৱধানটো আমাৰ কাৰণে দেশৰ উন্নয়নত বহুত ক্ষতি কৰিব। সেইকাৰণে
মহান ব্যক্তিসকলে কৈছে যে আমাৰ জাতিৰ পিতাও কৈছে যে ভাৰতৰ যিটো আত্মা সেইটো গাঁৱত আছে যদি গাঁৱত আমাৰ আত্মাটো আছে গাঁওখন আমি ঠিক কৰিব লাগিব আৰু গাঁওখন ঠিক কৰিব নোৱাৰা নহয় গাঁৱত মানুহবিলাকে সুন্দৰকৈ জীৱন যাপন কৰে তেখেতসকলক আমাৰ মিনিমাম নিডখিনি যদি আমি প্ৰভাইড কৰিব পাৰোঁ তেনেহ'লে গাঁৱৰ জীৱনটো ইমানেই সুন্দৰ ইমান হাইজেনিক মানে ইমানেই মানে ভাল এইটো ইকো ফ্ৰেণ্ডলি আৰু এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি সেইটোহে আচল মানে আমাৰ পৰিৱেশটো মানৱ জাতিটো জীয়াই থকাৰ কাৰণে পৰিৱেশটো প্ৰদান কৰিব এইটো মানে আজি ৰুৰেল ভিলেজ এছেম্বলিটো কৰাৰ কাৰণে ডাইৰেক্টলি বহুত কথাবিলাক জনা গ'ল আজি ৰাইজেও মানে এতিয়া সাহস কৰিব যে আমাৰ গোটেই মানে EM সকলক আমি ইয়াতে পাইছোঁ কাৰণ বহুত সময়ত ৰাইজে EM বিচাৰি নাপায় MLA বিচাৰি নাপায় চিফ ডিপুটি চিফ বিচাৰি নাপায় MP বিচাৰি নাপায় তো ৰাইজৰ সমস্যাটো ক'ত উপস্থাপন কৰিব সেইকাৰণে আজি ৰাইজক আমি ইয়াত আমাৰ চৰকাৰখনক ইয়াতে উঠাই লৈ আহিছোঁ ইয়াৰ পিছত মেকানিজম কৰি দিয়া হ'ব য'ত ৰাইজে চৰকাৰক কিবা এটা কথা ক'বলৈ থাকে সেইটো ডাইৰেক্ট সকলো মাহতে তেখেতসকলে নিজৰ কথাবিলাক উপস্থাপন কৰিব পাৰিব BTCত শিমলু আলু